ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল অসমৰ পুথিচিত্ৰ শিল্পী। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ পুথিচিত্ৰশিল্পীয়ে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা 8 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ 4 দিনীয়াকৈ দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত বিবিধতা কা অমৃত মহোৎসৱ শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায়। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীত অসমৰ দুজন চিত্ৰশিল্পী সীমান্ত গগৈ আৰু প্ৰীতি সিনহাই পূৰ্বোত্তৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিকাশ পৰিষদৰ তত্বাৱধানত অংশগ্ৰহণ কৰি অসমৰ আপুৰুগীয়া পুথিচিত্ৰ পৰম্পৰা প্ৰদৰ্শন কৰে। এই শিল্পী দুগৰাকীয়ে প্ৰদৰ্শন কৰা পুথিচিত্ৰ পৰিদৰ্শন কৰি ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভূয়সী প্ৰশংসা কৰে। উল্লেখ্য যে সীমান্ত আৰু প্ৰীতিয়ে ঢিঙৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান চিহ্নৰ সদস্য হোৱাৰ লগতে অসমৰ বিশিষ্ট পুথিচিত্ৰ শিল্পী মৃদু মৌচম বৰাৰ তত্বাৱধানত পৰম্পৰাগত পুথিচিত্ৰ শিল্পকলাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ঢিঙৰ পৰা দিব্যজ্যোতি দাস, দৈনিক অগ্ৰদূত ডিজিটেল।